হেল্ল' ভাই ভণ্টিসকল, তোমালোকে কেনে আছা? আজি আমাৰ জ্ঞান কোচ ব্ৰিজ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম কৰিলোঁ। আৰু তোমালোকৰ মাজত এটা বহুত ভাল খবৰ লৈ আহিছোঁ। চ' এই ভাল খবৰটো হৈছে আমাৰ টিমে জ্ঞান কোচ ব্ৰিজে তোমালোকৰ মাজত টকাৰ নোট লৈ আহি আছে। তোমালোকৰ এক্সামত বহুত দিন নাই, টোটালি 6 মাহ আছে, 6 মাহ আৰু ইমান দিন নাই। সেইবাবে আমাৰ টিমে তোমালোকৰ বাবে এটা টপাৰ নোট লৈ আহিছে, যেনেকুৱা আমাৰ অসমীয়া ক্লাছ 10ৰ বিজ্ঞান, গণিত, ইংৰাজী, ছ'চিয়েল ছায়েন্স আৰু ইলেক্ট্ৰিক টুৰিজিম আদি নিচিনা ছাবজেক্টৰলৈ নোট লৈ আহিছে। আৰু ক্লাছ 11 আৰু 12ৰ মষ্ট ইম্পৰ্টেণ্ট টপাৰ নোট লৈ আহি আছে। বিশেষকৈ আমাৰ এই চেনেলটোত গাইড কৰা হ'ব ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টসকলক বেছি গাইড কৰা হ'ব। আৰু ক্লাছ 12ৰ লৈ আহিছে ইংলিছ, এছামিজ আৰু ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ছায়েন্সৰ, আৰ্টছৰ আছে লজিক, জিঅ'গ্ৰাফী, পলিটিকেল, এডুকেশ্যন আৰু বাকী ছাবজেক্টবিলাক সকলোবিলাক ডিছকাছ কৰা হ'ব আমাৰ এই চেনেলটোত। আৰু এইটো টপাৰ নোট দিয়া হ'ব, যিবিলাক তোমালোকে পঢ়িলে। তাৰমানে এইবিলাক ইয়াত টপাৰ নোটবিলাক কি হৈছে, প্ৰিভিয়াছ ইয়েৰত যিমান আহিছে মানে প্ৰশ্ন উত্তৰ সকলোবিলাক ইয়াতে দিয়া হ'ব। আৰু তাৰ উপৰিও আমাৰ ভিতৰুৱা যিবিলাক কোৱেশ্চন আছে আমাৰ এডিশ্যনেল, সেইবিলাকো ইয়াত দিয়া থাকিব। চ' ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু তোমালোকে এনেকুৱা টপাৰ নোট পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'ৰ শেষত মই তোমালোকক এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। ইয়াৰ বাবে আমাৰ ভিডিঅ'টো শেষ লৈ চাবা আৰু মই ভিডিঅ'ৰ শেষত মই কৈ দিম। চ' আমাৰ প্ৰথম চেপ্টাৰটো লৈছোঁ কি, বৰগীত। ফাৰ্ষ্ট চেপ্টাৰৰ পৰা আৰম্ভ কৰিলোঁ। আজি ফাৰ্ষ্ট চেপ্টাৰ, কালি নহ'ব পৰহি আছে ছেকেণ্ড চেপ্টাৰ জিকিটো আৰম্ভ কৰিম। এনেকৈ লৈ যাম, এদিন পৰকৈ। অ'কে, চ' ইয়াত মই চমু উত্তৰ লৈ আহিছোঁ যে 1 ক নম্বৰটো তোমালোকে চোৱা। কি কৈছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছিল? চ' তোমালোকে এইটো পঢ়িছা চাগে, তোমালোকে ছাৰে ক্লাছত পঢ়াইছে কি হয়। চ' ইয়াত লিখিছোঁ, ইয়াত কবিয়ে মাধৱদেৱে হৰিৰ দাস হিচাপে নিজকে নেৰিবলৈ পৰম ঈশ্বৰক অনুৰোধ কৰিছে। এনেকৈ লিখিব পাৰা, বা এনেকৈ লিখিব পাৰা যে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছিল? হৰিক অনুৰোধ কৰিছিল। এনেকৈও লিখিব পাৰা। তাৰপিছত আমাৰ খ নম্বৰটো কৈছে কি, যে শোণক সনন্দত যোগী যাহাকো ধিয়াই, শোণক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰিছে বুলি কৈছে? আমাক কাক ধ্যান কৰিছে বুলি কৈছে? তোমালোকে প্ৰায় জানা, ভগৱান বা হৰি অৰ্থাৎ ভগৱানৰ ধ্যান কৰে বুলি কৈছে। অ'কে, গ নম্বৰটো চোৱা। ইয়াত কৈছে কি, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তোমালোকে পঢ়ি আছা, সৰুৰ পৰা পঢ়ি আহি আছা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এৰি থৈ নাযাবা। অ'কে, এইটো হৈছে কি, নামঘোষা। অ'কে, মাধৱদেৱৰ গুৰু কোন আছিল? এইটো তোমাৰ ইম্পৰ্টেণ্ট ভিতৰুৱা কোৱেশ্চন হয়, এডিশ্যনেল। তোমালোকে লিখিব পাৰা শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। কবি কিহত আতুৰ হোৱা বুলি কৈছে? সাংসাৰিক মায়া মোহ বিষয়, সেইবিলাকৰ ওপৰত ইয়াত লিখি দিয়া আছে কি, কবিয়ে সাংসাৰিক মায়া মোহ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। এনেকৈ লিখি দিয়া আছে। বৰগীতটি কোনে ৰচনা কৰিছিল? মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। এনেকৈ লিখিব পাৰা। তাৰপিছতে ইয়াত আছে বৰগীতটি কি ৰাগত বন্ধা হৈছে? আমাৰ বসন্ত ৰাগত বন্ধা হৈছে। 6 নম্বৰটো কৈছে কি, যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল? আমাৰ হৰি অৰ্থাৎ ভগৱানক বা পৰমেশ্বৰক সম্বোধন কৰিছিল। এনেকৈ লিখিব পাৰা। চ' তোমালোকে মই এইবিলাক দি আছোঁ, তোমালোকে কি কৰিব পাৰা, স্ক্ৰীনশ্বট ল'ব পাৰা বা ভিডিঅ'টো ৰখাই তোমালোকে লিখিব পাৰা, লিখি লোৱা। অ'কে, লিখি লোৱা। আমি ক'ত আছিলোঁ? যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল, এইটো ইয়াত আছিলোঁ ন। চ' 6 নম্বৰটো কৈছে কি, মোহপাশ মানে কি? চ' মোহপাশ মানে কি, মায়াৰ বান্ধন। বহুত ইম্পৰ্টেণ্ট এইবিলাক সকলোবিলাক প্ৰিভিয়াছ ইয়েৰৰ হয়, ভালদৰে পঢ়ি যাবা। আৰু বৰগীত 6 নম্বৰটো কৈছে কি, মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভিত্তি ভাৱ প্ৰকাশ পাইছে?
যে মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে দাস্য ভাৰৰ প্ৰকাশ পাইছে লিখি ল'লা অ'কে নম্বৰটো কৈছে মাধৱদেৱে ৰচনা কৰা ঝুমুৰাসমূহৰ নাম কি ইয়াত ঝুমুৰাসমূহৰ নাম দিয়া আছে তোমালোকে ইয়াতে লিখি লোৱা 24ত আহিছে তাৰপিছতে ইয়াতে চোৱা এই কোশ্চিনটো তোমালোকে ভালদৰে চোৱা এই কোশ্চিনটো চোৱা যে কবিতাটিৰ মূল ভাৱ লিখি হৈছে কোনটো কবিতাৰ মূল ভাৱ লিখিব দিছে আমাৰ বৰগীত নামৰ কবিতাটোৰ মূল ভাৱ লিখিব দিছে সো তোমাৰ এই ভিডিঅ'টো ৰখাই তোমালোকে এই মূল ভাৱটো লিখি ল'বা কিয়নো এইটো 22ত আহিছে এইবাৰৰ আশাৰ সম্ভাৱনাটো অতি বেছি সেইবাবে তোমালোকে ইয়াত সৰুকৈ মই লিখি দিছো তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা আৰু মই 5-6টা তোমালোকৰ মাজত ইম্পৰ্টেন্ট মূল ভাৱ লৈ আহিম তোমালোকে ইয়াৰ পৰা পঢ়িলে কমন আহিব ওকে সো তোমালোকে মূল ভাৱটো এৰি থৈ নাযাবা পঢ়ি যাবা ওকে তাৰপিছত ব্যাখ্যা দিছে ব্যাখ্যাটো চোৱা ব্যাখ্যা দিছে ইয়াত ব্যাখ্যাটো তোমালোকে লিখি লোৱা ইয়াত কৈছে কি সহস্ৰ বয়নে যাক নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা ইয়াত কিমান চনত আহিছে আমাৰ 18ত আহিছে বেছি দিন নহয় 18 এবাৰ আহিব পাৰে বহুত দিন হয় সো ইয়াত মই লিখি দিছো উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'বা বহুত সহজত লিখি দিছো দেই আৰু খ নম্বৰটো কৈছে কি আতুৰ ভৈলহ হৰি বিষয় বিকলে কবি কিছে কৰিও উদ্দাৰ মোক চৰণ কমলে এই কথাষাৰ অতি সহজ আৰু তোমালোকে ব্যাখ্যা কৰিলে ইয়াত কেইটামান বস্তু কমন আছে এটা আছে প্ৰশ্ন উদ্ধৃত কবিতা পাখি ইয়াৰ পৰা মাজতে খালি তোমালোকে ইয়াৰ পৰা বনাই লিখিব লাগে অলপমান ওকে সো ইয়াৰ লিখা আছে উদ্ধৃত কবিতা ফাঁকি শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে উক্ত কবিতা ফাঁকিৰ মাজেদি কবিয়ে মায়ামোহৰ পৰা উদ্ধাৰ পাবলৈ হৰিক আকুল প্ৰাৰ্থনা জনাইছে কবি কৈছে জীৱ জগতৰ সৃষ্টিকৰ্তা হৈছে শ্ৰী হৰি ইয়াত তাৰপিছত হৰিক আৰাধনা কৰাই হৈছে সকলো জীৱৰ কৰ্তব্য কিন্তু মানুহে এই পাৰ্থিৱ জীৱনৰ মায়াত মোহ আবদ্ধ এনেকৈ লিখি দিয়া আছে অতি সহজ ভাষাত ওকে তোমালোকে এইটো লিখি ল'বা আৰু এইটো এৰি থৈ নাযাবা আৰু ইয়াত দিয়া এইটো দেখা আহিছে 19ত আহিছে 20ত আহিছে ভালদৰে পঢ়িব লাগিব আৰু বৰগীতত যিটো লক্ষণ আছে সেই লক্ষণটো তোমালোকে ভালদৰে পঢ়ি ল'বা এইটো মোষ্ট ইম্পৰ্টেন্ট কি ক'লো কি মোষ্ট ইম্পৰ্টেন্ট হয় বৰগীতৰ মূল ভাৱটো লক্ষণটো মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে এইটো লিখি লৈ যাবা আৰু ভালদৰে পঢ়িবা ওকে এই 4টা দিয়া আছে তাৰপিছত 5 নম্বৰ কোশ্চিনটো কৈছে কি ব্ৰজাৱলীৰ বিষয়ে এটি টুকা লিখা এই টুকাটো লিখিব দিছে ইয়াত কিমান চনত আহিছে 16ত আহিছে আৰু ইয়াত অতি সহজ ভাষাত আমাৰ লিখি দিয়া আছে তোমালোকে এইটো লিখি ল'বা আৰু পঢ়িবা মই এনেকৈ কৈ আছো ভিডিঅ'ত তোমালোকে যদি নপঢ়া কোনো কামত নিদিব দেই পঢ়ি ল'বা আৰু এইটো দেখা 6 নম্বৰটো যে মাধৱদেৱৰ ৰচনা সমূহৰ কেই ভাগত ভাগ কৰিব পাৰি ভাগকেইটাৰ নাম লিখা ইয়াত 19ত আহিছে আৰু 20ত আহিছে আৰু ইয়াত গোটাইটো লিখি দিয়া আছে ইয়াতে ওকে ইয়াত আছে মাধৱদেৱৰ ৰচনা সমূহ 4টা ভাগত ভাগ কৰা হৈছে যেনে নাট অৰ্জুন বৰ্জন বা দধি মদন ঝুমুৰ চোৰ ধৰা এনেকৈ বহুত কেইটা লিখি দিয়া আছে তোমালোকে ইয়াত লিখি ল'বা ওকে এই কোশ্চিনটো চোৱা এইটো এডিশনাল হয় ভতিমা কি এইটো তোমালোকে পঢ়িবা সো এই পিডিএফটো পাবলৈ হ'লে তোমালোকে কি কৰিব লাগিব তোমালোকে এই নম্বৰটোত মেছেজ দিব লাগিব এটা 78964687 আৰু তোমালোকে এই মেছেজটো ক'ত দিব লাগিব হোৱাটছএপত মেছেজ দিলে তোমালোকে পিডিএফটো পাই যাবা ওকে
তোমালোকে পিডিএফটো পাই যাবা আৰু এনেকুৱাকৈ আমাৰ টপাৰ নোট দিয়া হ'ব আমাৰ এই চেনেলটোত প্ৰিভিয়াছ ইয়াৰৰ সেইকাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কালিলৈখিন তোমালোকৰ এই লেটাৰ টু গটৰ প্ৰিভিয়াছ ইয়াৰত কিমান আহিছে কোৱেশ্চন উত্তৰ আহিছে প্ৰশ্ন উত্তৰ আহিছে লগতে MCQ লৈ আহিম একেলগে MCQ মানে ইয়াৰ পৰা পঢ়িলে সেই পিডিএফটোৰ পৰা পঢ়িলে আৰু বেলেগৰ পৰা পঢ়িব নালাগে আৰু ইয়াৰ পৰা পঢ়িলে যথেষ্ট আৰু পঢ়িব নালাগে আৰু এই টপাৰ নোটবিলাক ফ্ৰী অফ কোৰ্স হয় ফ্ৰী হয় টকা দি কিনিব নালাগে ফ্ৰীয়ে হয় ফ্ৰীয়ে দিম আমাৰ অসমত যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৰ বাবে এই চেনেলটো বনোৱা আছে যাতে ফ্ৰীতে সকলোবিলাক লাভ কৰিব পাৰে ওকে তোমালোকে ইয়াত মই দি আছো তোমালোকে ইয়াত লিখি লোৱা ধন্যবাদ আজি এইখিনি ভিডিঅ' আৰু ভিডিঅ'টো ভাল লাগি থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক দিবা যাতে এনেকুৱা ভিডিঅ' আনিবলৈ আমাৰ ভাল লাগে আৰু এটা কমেণ্ট কৰি দিবা আৰু তোমালোক কি লাগে কমেণ্ট কৰি দিবা আমি বনাবলৈ ইয়াৰ কাৰণে প্ৰশ্ন উত্তৰ বনাবলৈ বা কোৱেশ্চনবিলাক দিবা সেইবিলাক বনাবলৈ আমি চেষ্টা কৰিম আৰু আমি তোমালোকক হেল্প কৰিবলৈ সাজু হৈ আছো খালি তোমালোকে আমাক সাপোৰ্টহে কৰিব লাগে আজি এইখিনিয়ে তাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থাকা নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব